নিৰ্বাচনৰ পিছত এতিয়া তেওঁলোকে এজন এজনকৈ অন্য অন্য দলত গৈছিল আমাৰ মহিলাই চবকে লৈ যাব পৰা নাই কাম কৰিব পৰা নাই তাৰ কাৰণে চন্দ্ৰবাবু আহিছে বহুত ধৰণৰ এটা এনালাইচিছ ওলাই আহিছে আজিকালি কিন্তু এটা সিদ্ধান্ত ভাৰতবাসীয়ে ল'লে নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী হিচাপে আকৌ এবাৰ বিচাৰোঁ তাৰ কাৰণে এনডিএৰ প্ৰতি মানুহে বহুতখিনি সৰু সুৰা হয়তো বা ডিছেটিছফেকশ্যনো আছে সৰু সুৰা কণ্ট্ৰাডিকশ্যনো আছে কিন্তু ইন টোটেলিটি কংগ্ৰেছ বা ইণ্ডি এলায়েন্স বা এনডিএৰ তুলনাত এনডিএটোৱে বেছি ভাইবল এইটো লৈ পেলাই এনডিএক ভোট দিলে সেইকাৰণে অসমতো 12+ এটা অংকটো আমি 12টো প্ৰায় চিয়'ৰ কিন্তু দুটাৰতো এটা সম্ভাৱনা আকৌ আছে নেকি এইটো এটা চাই থকা হৈছে আৰু কোকৰাঝাৰত এই 12ৰ মাজত কোকৰাঝাৰ লোকসভাটো আহি যায় হয় প্ৰতিদ্বন্দ্বিতা কৰিছে বি পি এফে মই ক'ব লাগিব যে বি পি এফে খুব মানে সৰ্বশক্তি প্ৰয়োগ কৰি হ'লে প্ৰতিদ্বন্দ্বিতাত নামিছে কিন্তু এই সময়তো তেখেতসকলৰ সপক্ষে নহয় এই যিটো এটা ৱেব বা এটা ঢৌ আহিছে এইটো বি পি এফৰ পক্ষে নাছিলে মানে বি পি এফে যিমানেই চেষ্টা নকৰক তেওঁলোকে পৰা নাই এতিয়া আমাৰ এন ডি এ কেণ্ডিডেট জয়ন্ত বসুমতাৰী আৰু UPPLৰে এজন প্ৰাৰ্থী হিচাপে এন ডি এ কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা সকলো জনগোষ্ঠীৰ ভোট পাইছে আটাইতকৈ ভাল দিশটো হ'ল বিটিআৰ অঞ্চলত আজি সম্পূৰ্ণভাৱে গণতান্ত্ৰিক এটা পৰিৱেশ আহি গৈছে সকলো জনগোষ্ঠীৰ ৰাইজ ভোটদাতা ৰাইজৰ মাজত প্ৰায় মানে বিভাজন আহিছে চবেই মানে চব দলকে ভোট দিয়া খবৰ পাই আছোঁ এইটোতো ভাল আৰু এনেকুৱা পৰিৱেশে আমাক সহায় কৰিছে যথেষ্ট জিকিবৰ কাৰণে আমি জিকিছোঁ এইটো তেওঁলোকৰ নেতাৰ ওপৰত কাৰণ হাগ্ৰামাৰ বাহিৰে সকলো নেতাবোৰৰ এটা মনত দুৰ্বলতা আহি গৈছে আৰু আজি এই লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ লগে লগে বহুতকেইজন নেতা হয়তো বা বি পি এফ ত্যাগ কৰিব এই টেণ্ডেঞ্চি আজিৰ আগতো দেখি পালোঁ আৰু আজিৰ পিছতো দেখা পাম তেনেকুৱা পৰিৱেশত বি পি এফ কেনেকৈ দৃষ্টি থাকিব এইটো ডাঙৰ প্ৰশ্ন চন্দ্ৰবাবুৰ কি হৈছে মানে বি পি এফৰ দুৰ্বলতা আৰু নেতৃত্বৰ ওপৰত মানে অসন্তুষ্টি আছে নেতাই আমাৰ মহিলাই চবকে লৈ যাব পৰা নাই কাম কৰিব পৰা নাই তাৰ কাৰণে চন্দ্ৰবাবু আহিছে ঠিক তেনেকৈ নেতাসকল যিমান আছে এতিয়া পুৰণি নেতা কিমান আছে যিকেইজন আছে তেওঁলোকৰো মানসিক যিটো কণ্ডিশ্যন প্ৰায় একেই এই নিৰ্বাচনৰ পিছত এতিয়া তেওঁলোকে এজন এজনকৈ অন্য অন্য দলত গুচি যাব চৰকাৰ এন ডি এৰে চৰকাৰ হ'ব তেখেতে নেতৃত্বত আৰু অসমত 12টাতকৈ কমত নাহে गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरांभेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरांभेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी एसएपी पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिभ साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं एमडीएफ जालि काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन